দুখীয়া পৰিয়ালৰ এজন ল'ৰাৰ লগত একেখন গাঁৱৰ এজনী দুখীয়া ছোৱালীৰ বিয়া হয়। ল'ৰাজনৰ বয়স 21মান হ'ব আৰু ছোৱালীজনীৰ বয়স 17 বছৰমান হ'ব। বিয়াৰ পিছত ল'ৰাজনে ছোৱালীজনীক সুধিলে, তোমাৰ কিবা ইচ্ছা আছেনে? ছোৱালীজনীয়ে ক'লে, মোৰ ইঞ্জিনিয়াৰ হোৱাৰ আশা আছে। ইয়াৰ পিছত ল'ৰাজনে ছোৱালীজনীৰ ওচৰৰ চহৰৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়ত ভৰ্তি কৰি দিলে লিখা পঢ়া কৰিবলৈ। ল'ৰাজনে প্ৰতিদিনে পুৱা 4 বজাৰ পৰা ৰাতি 9 বজালৈ পৰিশ্ৰম কৰিছিল ছোৱালীজনীৰ আৰু পৰিয়ালৰ খৰচ উলিয়াবলৈ। বিয়াৰ বহুদিন হ'লেও কিন্তু স্বামী স্ত্ৰীৰ শাৰীৰিক সম্পৰ্ক তেওঁলোকৰ হোৱা নাছিল। ছোৱালীজনীৰ বন্ধু বান্ধৱীসকলে কেতিয়াবা প্ৰশ্ন কৰে যে ল'ৰাজন কোন? তেতিয়া ছোৱালীজনীয়ে উত্তৰ দিয়ে, দাদা বুলি। ল'ৰাজনে কেতিয়াবা ৰিক্সা চলাব, কেতিয়াবা দিন হাজিৰা কৰে, কেতিয়াবা ইটা ভাটাত কাম কৰে। মুঠতে যি কাম পায় তাকেই কৰে। এইদৰে ছোৱালীজনীৰ কাৰণে নিজৰ কথা ভাবিবলৈ যেন ল'ৰাজনৰ আহৰিয়েই নাই। ছোৱালীজনীক ইঞ্জিনিয়াৰ বনাব লাগে। হঠাৎ পৰীক্ষা আহিল। ছোৱালীজনী আৰু ল'ৰাজনৰ চকুত টোপনি নাই। ল'ৰাজনে 20 ঘণ্টা কাম কৰে আৰু বাকী 4 ঘণ্টা সংসাৰৰ সকলো কাম ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱালৈকে সকলোখিনি কৰে। এইদৰে ছোৱালীজনীৰ পৰীক্ষা শেষ হ'ল। ইয়াৰ পিছত ল'ৰাজনৰ কাম অলপ কমিল। পৰীক্ষাৰ ফলাফলো এদিন ওলালগৈ। ছোৱালীজনীয়ে পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু ভাল ঠাইত চাকৰিও পালে। বহুত টকা পইচাৰ গৰাকী হ'ল। ডাঙৰ অট্টালিকা, গাড়ী আৰু বহুত কিবাকিবিৰ গৰাকী হৈ উঠিল। বিভিন্ন ঠাইৰ পৰা বিয়াৰ প্ৰস্তাৱো আহিব ধৰিলে ছোৱালীজনীৰ। কিন্তু কোনেও নাজানে যে তাইৰ বিয়া হ'ল নে নাই বা তাইৰ স্বামী কোন। ছোৱালীজনীয়ে ডাঙৰ বাংলো বনালে, ডাঙৰকৈ পাৰ্টি এটাও দিলে। কিন্তু কোনেও নাজানে কিহৰ বাবেনো এই পাৰ্টিৰ আয়োজন। সকলোৱে মিলি ছোৱালীজনীক সুধিলে, এই পাৰ্টিনো কিহৰ বাবে কৰিছা? তেতিয়া ছোৱালীজনীয়ে ক'লে, তোমালোক সকলোকে ৰাতি 12 বজাত এই পাৰ্টিৰ বিষয়ে ক'ম। আৰু ল'ৰাজনে আগৰ নিচিনাকৈ সেই লুঙি, গামোচা আৰু ফটা চোলা পিন্ধি ঘৰৰ চুক এটাত বহি আছিল। ৰাতি 12 বাজি গ'ল। লগে লগে ছোৱালীজনীয়ে ল'ৰাজনক হাতত ধৰি কেক ৰখা ঠাইত লৈ আহিল। তাত নি সকলোৰে আগত ক'লে যে সন্মানীয় পুৰুষ আৰু মহিলাসকল, এইজনক কোনোবাই চিনি পাইছেনে? যাৰ মাথাৰ ঘাম মাটিত পেলাই নিজে নাখাই মোক লিখা পঢ়া কৰালে। এইজন আন কোনো নহয়, এইজন হৈছে মোৰ প্ৰাণৰো প্ৰিয় স্বামী, যাৰ লগত বিয়াৰ বহুত দিন হ'ল। আজিলৈ আমাৰ শাৰীৰিক সম্পৰ্ক হোৱা নাই। তাক এই কাপোৰ পিন্ধাই ৰখাৰ কাৰণ যাতে আপোনালোকে তাক চিনিব পাৰে। এই গাড়ী, টকা পইচা, তাৰ গাৰ এক ফুটা ঘামৰ দাম নহ'ব। মই তাৰ স্ত্ৰী। মোৰ যি আছে তাৰ 100 গুণ দিলেও মোৰ স্বামীক এৰি নাযাওঁ। এইটো স্বামী স্ত্ৰীৰ ভাল পোৱা। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ষ্টৰিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।